ইউটিউবত এনেকুৱা এটা স্কেম চলি আছে যাৰ দ্বাৰা সদায় লাখ লাখ মানুহে ঠগ খাই আছে। গতিকে আপোনাৰ যদি কোনোবা লগৰীয়া বা আপোনাৰ সম্বন্ধীয় যদি কোনোবা ইউটিউবাৰ আছে বা আপুনি যদি ইউটিউবাৰ হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত আৱশ্যক হয়। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু অসম টেক 23 চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইণ্টাৰনেটৰ পৃথিৱীখন বহুত ধুনীয়া। আপুনি ফেচবুক ইউজ কৰে, আপুনি হোৱাটছএপ ইউজ কৰে, আপুনি ইউটিউব ইউজ কৰে, আপুনি ইনষ্টাগ্ৰাম ইউজ কৰে। তাত আপুনি লাইকছ পায়, কমেণ্টছ পায়, আপুনি ৰিয়েকশ্যন পায়, আপুনি ভাল ৰিয়েকশ্যন পায়, কেতিয়াবা বেয়া ৰিয়েকশ্যন পায়, আপুনি ছেট পায়, আপুনি লাভ পায়, আপুনি লাইক পায়, সকলোবোৰ ভালদৰে চলি থাকে। কিন্তু প্ৰব্লেমটো কেতিয়া আহে? যেতিয়া স্পেমাৰ আহে আৰু লগতে স্কেমাৰো আহে। আপুনি ইউটিউবত ভিডিঅ' আপলোড কৰে, আপুনি ফেচবুকত আপোনাৰ পিকচাৰ শ্বেয়াৰ কৰে, আপুনি ভিডিঅ' শ্বেয়াৰ কৰে, আপুনি হোৱাটছএপত আপুনি আপোনাৰ সম্বন্ধীয়ৰ লগত কথা পাতে, আপুনি আমাৰ লগৰীয়াৰ লগত কথা পাতে, সকলোবোৰ ঠিকে থাকে, চলি থাকে। কিন্তু প্ৰব্লেমটো আহে কেতিয়া? যেতিয়া আপোনাৰ সকলো এক্টিভিটিছত স্কেমাৰ আহে। এই কেইদিনত ইউটিউবত এনেকুৱা এটা স্কেম হৈ আছে যাৰ দ্বাৰা লাখ লাখ ইউটিউবে ঠগ খাই আছে, তেওঁলোকৰ লাখ লাখ টকা গৈ আছে। গতিকে আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল, আপুনি যদি এনেকুৱা স্কেমাৰৰ জালত পৰে তেতিয়াহ'লে আপুনি কেনেকৈ বাচিব পাৰিব। চাওক, আপুনি ইউটিউবত এটা ভিডিঅ' আপলোড কৰে, যিহেতু আপুনি এজন ইউটিউবাৰ হয়। গতিকে হয়তো আপোনাৰ ভিডিঅ'ত চাব কেতিয়াবা কমেণ্টত এনেকুৱা কমেণ্ট আহিব যে আপোনাৰ ইছ ভিডিঅ' को लाइक कर दो, माँ बाप की दुआ मिलेगा, इस वीडियो को शेयर कर दो, इस वीडियो को 1000 लाइक मारो, बहुत अच्छा चैनल है, इस वीडियो को शेयर करना चाहिए। এনেকুৱা ধৰণৰ কমেণ্টগুণ আপোনাৰ ভিডিঅ'ত আহিব। আৰু বৰ্তমান এই সময়ত টেক চেনেলবোৰত এই বস্তুটো খুব বেছিকৈ হৈ আছে। আপোনাৰ অন্য চেনেলবোৰতো হৈ আছে, কিন্তু টেক চেনেলবোৰত এই বস্তুটো অতিৰিক্ত বেছি হৈ আছে। এবাৰ দুবাৰ তিনিবাৰলৈকে ঠিকে থাকে, আপুনি ইগন'ৰ কৰি দিছে। কিন্তু যেতিয়া আপোনাৰ চেনেলত তেওঁলোকে ৰেণ্ডমলি কমেণ্ট কৰিব, তেতিয়া আপোনাৰ মন যাব যে আপুনি এই চেনেলটো চাব, আপুনি তেওঁলোকৰ ভিডিঅ'বোৰ চাব, আৰু আপোনাৰো মন যাব যে আপুনি তাতো এটা কমেণ্ট কৰিব, আৰু বাছ তেওঁলোকৰ কাম হৈ গ'ল। আপুনি যিহেতু তেওঁলোকক কমেণ্ট কৰিলে, তেওঁলোকে আপোনাৰ কমেণ্টটোৰ তলতে তেওঁলোকে কমেণ্ট কৰিব, আপোনাৰ কমেণ্টৰ তলত তেওঁলোকে কমেণ্ট কৰিব। আৰু কমেণ্টটো কোনে কৰিব জানে? তেওঁলোকে কৰিব, কিন্তু আপোনাৰ যোনজন ফেভাৰিট ইউটিউবাৰ হয় তেওঁৰ নামেৰে কমেণ্ট কৰিব। তেওঁলোকে জানে যে আপোনাৰ ফেভাৰিট ইউটিউবাৰ কোনটো বা আপুনি কাৰ ভিডিঅ' বেছিকৈ চায়। ঠিক তেনেকৈ তেওঁলোকে এটা কমেণ্ট কৰিব আপোনাৰ কমেণ্টৰ তলত যে আপোনাৰ ফেভাৰিট ইউটিউবাৰজনৰ নামেৰে যে কংগ্ৰেচুলেশ্যন, আপুনি এটা আইফোন জিকিছে, বা আপুনি এটা চেমচাং মোবাইল জিকিছে, বা আপুনি এটা লেপটপ জিকিছে, বা আপুনি এটা DSLR কেমেৰা জিকিছে। সেই সময়ত হয়তো আপোনাৰ ইমানখিনি ধৈৰ্য নহয় যে আপুনি চেনেলটো ক্ৰছ চেক কৰিব। আপুনি ফূৰ্তি হ'ব, আপুনি বহুত ফূৰ্তি হ'ব, আপুনি বহুত সুখ পাব, কাৰণ যিহেতু সেই কমেণ্টটো আপোনাৰ ফেভাৰিট ইউটিউবাৰজনৰ পৰা আহিছে। আৰু আপুনি এইটো কেতিয়াও ভাবিব নোৱাৰিব যে আপোনাৰ ফেভাৰিট ইউটিউবাৰে আপোনাক কিবা এটা মিছাকৈ কমেণ্ট কৰিব বুলি। আপুনি এজন আপকামিং ইউটিউবাৰ হয় আৰু আপোনাক এই বস্তুবোৰ প্ৰয়োজন হয়। আপোনাক এটা আইফোন, এটা ভাল কেমেৰা, আপোনাক এটা ভাল ছেটআপ আপোনাক প্ৰয়োজন হয়। আৰু তেওঁলোকে জানে আপোনাৰ প্ৰয়োজন, তেওঁলোকে বুজি পায়, তেওঁলোকে সকলো জানে। আপোনাৰ চেনেল চাই পেলাই তেওঁলোকে জানে যে আপোনাক কি কি বস্তুৰ প্ৰয়োজন, আৰু সেই বস্তুখিনি তেওঁলোকে আপোনাক গিভ ৱে কৰিছে বুলি ক'ব। তেওঁলোকে আপোনাৰ কমেণ্টৰ তলত তেওঁলোকে কমেণ্ট কৰিব যে আপুনি এটা গিভ ৱে পাইছে বুলি। আৰু ঠিক তাৰপিছতে আপুনি যেতিয়া তেওঁলোকক বেক কমেণ্ট কৰিব, তেওঁলোকে আপোনাক ক'ব যে আপোনাৰ এড্ৰেছটো দিয়ক, আপোনাৰ নাম কি, আপোনাৰ কণ্টেক্ট নম্বৰ, অমুক তমুক, তেওঁলোকে বহুতখিনি আপোনাৰ ডিটেইলছ ল'ব। সেই মুহূৰ্তত তেওঁলোকে আপোনাক এটা হোৱাটছএপত বা আপোনাৰ টেলিগ্ৰামত তেওঁলোকে আপোনাক এটা ফোন কৰিব, আৰু সেই কলটো আহে একচুৱেলি নাইজেৰিয়াৰ পৰা, আফ্ৰিকান কাণ্ট্ৰিবোৰৰ পৰা এই ফোনটো আহে। এই স্কেমাৰবোৰ একচুৱেলি বহি থাকে আফ্ৰিকান কাণ্ট্ৰিবোৰত। আমাৰ ইণ্ডিয়াতো থাকে, কিন্তু বেছিভাগ এই স্কেমাৰবোৰ আফ্ৰিকান কাণ্ট্ৰিৰ পৰা হয়। নাইজেৰিয়াৰ পৰা তেওঁলোকে আপোনাক ফোন কৰিব বা তেওঁলোকে আপোনাক কণ্টেক্ট কৰিব। তেওঁলোকে এইটো কেতিয়াও প্ৰকাশ নকৰিব যে তেওঁলোকে নাইজেৰিয়াৰ পৰা ফোন কৰিছে বা আপোনাক অন্য দেশৰ পৰা ফোন কৰিছে। তেওঁলোকে ক'ব যে আমি দিল্লী বা আপোনাৰ অন্য জেগাৰ পৰা, ভাৰতৰ যিকোনো জেগাৰ পৰা ফোন কৰিছোঁ, আপুনি এটা গিভ ৱে পাইছে, আপুনি এটা ফোন পাইছে, আপুনি এটা DSLR পাইছে, অমুক তমুক, তেওঁলোকে আপোনাক প্ৰলোভন দিব। এজন সাধাৰণ ইউটিউবাৰ হিচাপে আৰু এজন আপোনাৰ ফেভাৰিট ইউটিউবাৰে আপোনাক এই কথাটো কেতিয়াও মিছা নকয় বুলি আপোনাৰ বিশ্বাস কৰিব, আৰু আপুনি তেওঁলোকক কণ্টেক্ট কৰিব, আৰু আপুনি তেওঁলোকৰ লগত কথা পাতিব। ঠিক কেইদিনমানৰ পিছত তেওঁলোকে আপোনাক ফোন কৰিব, আৰু তেওঁলোকে ক'ব যে আমি আপোনাৰ পাৰ্চেলটো পঠাই আছোঁ, আমাৰ কাষ্টম ডিউটি বা আপোনাৰ ডেলিভাৰী চাৰ্জ বা আপোনাৰ কৰিয়াৰৰ বাবে আপুনি আমাক 3000 বা 4000 টকা এটা পঠাওক, আমি আপোনাৰ পাৰ্চেলটো পঠাই দি আছোঁ। সেই সময়ত হয়তো আপুনি যদি চিন্তা কৰিব যে তেওঁলোকে মোক 1.5 লাখ টকাৰ ফোন দি আছে, 60,000 টকাৰ লেপটপ দি আছে, 50,000 টকাৰ DSLR দি আছে, তেতিয়াহ'লে মই যদি 3-4,000 টকা দি দিওঁ, মোৰ কি লছ আছে, হয়নে? কিন্তু বন্ধুসকল, তেওঁলোকৰ এইটোৱেই স্কেম। আপুনি যদি এবাৰ 3-4,000 টকা দি দিয়ে, আপুনি 2000 টকা বা 1000 টকা দি দিয়ে, তাৰপিছত আৰু আপুনি তেওঁলোকক কণ্টেক্ট কৰিব কেতিয়াও নোৱাৰিব, আৰু তেওঁলোকৰ কাম ইমানতে সমাপ্ত। বৰ্তমান ভাৰতত বুলিয়ে নহয়, গোটেই পৃথিৱীতে এই স্কেমটো চলি আছে, আৰু যাৰ ফাণ্ডত লাখ লাখ ইউটিউবাৰ পৰিছে বৰ্তমান। প্ৰথমতে এই বস্তুটো টেক চেনেলবোৰ হৈছে, কিন্তু এতিয়া সকলো চেনেলত হৈ আছে।
সেইবাবে বন্ধুসকল মই আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকক যদি কোনোবাই কমেণ্ট কৰে বা আপুনি যদি কাৰোবাক কমেণ্ট কৰে আৰু আপোনাৰ কমেণ্টতো যদি কোনোবাই এনেকৈ কমেণ্ট কৰে, লাগিলে আপোনাৰ ফেভাৰিট ইউটিউবাৰৰ নামতে কমেণ্ট কৰক, আপুনি এই বস্তুটো বিলিভ নকৰিব কিন্তু। কাৰণ কোনোবা এজন ইউটিউবাৰ যদি আপোনাক গিভ এৱে কৰে, তেতিয়াহ'লে তাৰ এটা প্ৰপাৰ প্ৰচেছ থাকে, তেওঁলোকে এটা প্ৰচেছত দিয়ে, তেওঁলোকে ৰেণ্ডমলি ছিলেক্ট কৰিব, তাৰপিছতহে আপোনাক তেওঁলোকে দিব। আৰু যদি কোনোবা ইউটিউবাৰে আপোনাক 1 লাখ টকাৰ ফোন, 50,000 টকাৰ লেপটপ বা আপোনাৰ 60,000 টকাৰ DSLR দিয়ে, তেতিয়াহ'লে আপুনি চিন্তা কৰি চাওকচোন, তেওঁলোকে আপোনাৰ পৰা ডেলিভাৰী চাৰ্জ বা কাষ্টম ডিউটিৰ পৰা তেওঁলোকে আপোনাক টকা খুজিবনে? কেতিয়াও নোখোজে। সেইবাবে বন্ধুসকল, এই ভিডিঅ'টোৰ উদ্দেশ্য আছিল যে মই আপোনাক সাৱধান কৰোঁ, যাতে আপোনালোকে এনেকুৱা স্কেমৰ ফাণ্ডত কেতিয়াও নপৰে। লাগিলে আপুনি আপোনাৰ ভিডিঅ' ফেচবুক পেজত দিছে বা আপুনি ইউটিউবত দিছে, এনেবোৰ কমেণ্টৰ পৰা আপুনি সদায় বাচি থাকক, কাৰণ এইবোৰ কমেণ্ট স্কেমাৰবোৰেহে কৰে। তেন্তে আজিলৈ আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো বা মোৰ এই কথাখিনি ভাল লাগিলে। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ অসম টেক 20 চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।